হেল্ল' এভৰিৱান, কি খবৰ? ভালে আপোনালোকৰ? বৰ্তমান মোৰ ভালে, আশা কৰোঁ সকলোৰে ভালে আছে আৰু বিহুৰ দিনকেইটা সকলোৰে ভালে ভালে গ'ল। আৰু মই এতিয়া জাষ্ট এফালৰ পৰা আহি পালোহি। কাপোৰ সলাবলৈ পোৱাই নাই। ভাবিলোঁ এটা ভিডিঅ' আৰম্ভ কৰোঁ। আৰু এতিয়া আকৌ এফালে যামেই। এফালে মানে আজি আমাৰ জেং বিহু মাৰিছিলোঁ যে আপোনালোকক দেখাইছিলোঁ। তাৰে আজি খানা ঠিক কৰিছে, সেই খানালৈ বুলিয়ে এতিয়া ওলাই যাম। তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু আজি মানে ইমান গৰম পৰিছে, আপোনালোকৰ ফালে কেনেকুৱা পৰিছে জনাবাচোন। মানে বহুত গৰম। এতিয়া আহি পালোহি, মানে ইমানে গৰম উঠিছে। কাপোৰ চাপোৰ চেঞ্জ কৰি এতিয়া খানালৈ বুলি ওলাই যাম। খানাৰ আইটেম কি কি হ'ব আপোনালোককো দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া এতিয়া মই আহি আছোঁ, এইফালে হাতত পাণ আৰু এইফালে চাউল আহি আছোঁ। এতিয়া আহি পালোহি। আমাৰ ঘৰৰ ওচৰতে হয়, ইয়াতে খানা ঠিক কৰিছে। অলপমান দেখাই দিছোঁ। আৰু এইফালে আছে নামঘৰ, এইয়া দেখিছেনে? আৰু এইফালে চাওকচোন, ফুলবিলাক ধুনীয়া লাগিছে। অলপ দেখাই দিলোঁ আপোনালোককো। এয়া এনেকৈ বাৰাণ্ডাটো ফুল সজাই থৈ দিছে। এইফালে চোফা। আৰু এতিয়া একেবাৰে ভিতৰত সোমাই আহিলোঁ। এইফালে আমাৰ ৰান্ধনীসকল লাগিয়ে আছে, মোৰ অলপ অহা দেৰিয়ে হৈ গ'ল। এইফালে আইটেমবিলাক দেখাই দিছোঁ অলপ। এইফালে বেছি হুলস্থুল হৈ আছে, সেইবাবে মই মিউট কৰি ৰাখিছোঁ। এইফালে ভাত আৰু এইফালে হৈছে দালি আৰু এইফালে আলু ৰঙালাও কিবা কিবি টেঙা এটা কাটি আনো নেকি ভাজি বনাই আছে। আকৌ পিছত জলকীয়া ভাজি বনাইছে। এইফালে মাছ সকলোৰে নাখায়, দুজনমানে খাব, সেইবাবে কমকৈ আনিছে। এইফালে মাংস ভাজি আৰু এইফালে পাপৰ পুৰি আছে। এতিয়া আমাৰ ৰেডি হৈ গ'ল, মাংস পাতি সজোৱা হৈ গ'ল, আন্ধাৰেই হ'লগৈ আৰু। এইয়া এনেকৈ সজাই লৈছোঁ। যিহেতু খানাটো ঠিক কৰা অলপ দেৰি হ'ল, এতিয়া অলপ আন্ধাৰ হৈ গ'ল। এইফালে পাপৰ ফ্ৰাই কৰি থৈছে, এইফালে বাতিবিলাক সজাই লৈছোঁ।